পুলিশে যদি আপোনালোকক পুলিশ স্টেশনত মাতে তেতিয়াতো আপুনি পুলিশ স্টেশন গুচি যায়, কিন্তু পুলিশ স্টেশন যোৱাৰ আগত দুটা কথা আপুনি মনত ৰাখিব লাগিব। এক নম্বৰ কথাটো হ'ল, যেতিয়া আপুনি পুলিশ স্টেশন যাব, আপোনাক পুলিচে মাতিব, তেতিয়া আপোনাৰ নিজৰ ফোনটো আপুনি পুলিশ স্টেশনত লৈ নাযাব। কাৰণ আপুনি যদি আপোনাৰ ফোনটো পুলিশ স্টেশনত লৈ যায়, আপুনি একো ক্ৰাইমো কৰা নাই, তেতিয়াও পুলিচে ডাউট কৰি আপোনাৰ ফোনটো তেওঁলোকে লৈ পালে আপোনাৰ ফোনটো তেওঁলোকে হেক কৰি ল'ব পাৰে, আপুনি গমেই নাপাব। তাৰপিছত কি হ'ব, আপোনাৰ প্ৰাইভেট কিবা যদি ফটোজ আছে, আপোনাৰ প্ৰাইভেট যদি কিবা ফোন আহে, সেইটোও তেওঁলোকে গম পাব। আপোনাৰ ফোনটো পাৰিলে আপুনি ধৰকচোন আপোনাৰ কোনোবা চিনাকি মানুহৰ ওচৰত দি যাব, যাক আপুনি বিশ্বাস কৰে, কিন্তু পুলিশ স্টেশনত পটককৈ নিজৰ চেলফোনটো লৈ নাযাব, কাৰণ তাতে বহুত প্ৰাইভেট বস্তু থাকে। আৰু ২ নম্বৰটো হ'ল, যদি কোনোবা পুলিচ অফিচাৰে কিবা এটা ক্ৰিমিনেল কেছত আপোনাক থানাত মাতে আৰু আপুনি সেই ক্ৰাইমটো কৰা নাই, পুলিচ অফিচাৰে আপোনাক কিবা ছাছপেক্টত মাতিছে বা পুলিচ অফিচাৰজনে আপোনাক বেয়া পায়, তেতিয়া পাৰিলে আপুনি হেণ্ড গ্লোভছ পিন্ধি যাব। কাৰণ আপুনি যদি হেণ্ড গ্লোভছ নিপিন্ধে আৰু আপোনাক পুলিচ অফিচাৰজনে কিবা চাহ খাব দিলে বা পানী খাব দিলে, আৰু আপুনি সেই চাহৰ কাপটো বা পানীৰ গ্লাছটো যদি আপুনি আপোনাৰ হাতেদি চুই দিয়ে, আৰু তাতে যোনটো ফিংগাৰ প্ৰিণ্টছ হ'ব, সেই ফিংগাৰ প্ৰিণ্টছ যদি পুলিচ অফিচাৰজনে ক্ৰাইম চিনত গৈ পেলাই লগাই দিয়ে, তেতিয়া আপুনি বিনা কাৰণত আপুনি ফচি যাব আৰু আপোনাৰ জেল হ'ব। আৰু যদি পুলিচ অফিচাৰজনে আপোনাক সোধে যে আপুনি সেই হেণ্ড গ্লোভছটো কিয় পিন্ধিছে, তেতিয়া আপুনি পুলিচ অফিচাৰজনক ক'ব যে আপোনাৰ কিবা ধৰকচোন কিবা এলাৰ্জি হৈ আছে, সেইকাৰণে আপুনি সেই হেণ্ড গ্লোভছটো পিন্ধিছে। বিৰাটে দৰকাৰী ভিডিঅ'। এইটো ভিডিঅ' হ'ল নিৰ্দোষীসকলৰ কাৰণে। বিৰাট দৰকাৰী ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰি দিব। জয় আই অসম।